हम मोदी जी के खिलाफ लड़ते रहेंगे तब तक मोदी जी अरविंद केजरीवाल जी पे कोई ना कोई हमला जरूर करते रहेंगे। आज के दिन में ईडी के पास कोई सबूत नहीं है। 2 साल की इन्वेस्टिगेशन के बाद भी उन्हें 1 रुपया भी प्रोसीड्स ऑफ क्राइम नहीं मिला है। मुख्यमंत्री अरविंद केजरीवालर ग्रेप्तारर विरोधितारे समग्र देशते देशजुरी उत्ताल प्रतिबाद साब्यस्त करा होइसे। समूह समरत प्रतिबादकारी और आरक्षीये चुचराई आटक करिसे प्रतिबादकारीসকলক। प्रतिबाद रोधर বাবে पानी हिলৈ निक्षेप करिसे आरक्षीये। दिल्लीर मुख्यमंत्री अरविंद केजरीवालर ग्रेप्तारर विरोधितारे समग्र देशते एनेधरणे प्रतिबाद साब्यस्त करा होइसे और प्रतिबादकारीসকলক छत्रभंग दिबर বাবে एनेधरणे पानी हिলৈ निक्षेप करिसे प्रतिबादकारीসকলক आटक करिसे आरक्षीये। किन्तु प्रतिबादत अटल হৈ আছে এইসকল प्रतिबादकारी। এটাই কথা যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মুকলি কৰিব লাগে। কেৱল ইমানেই নহয়, অসমত উত্তাল প্ৰতিবাদ আজি সাব্যস্ত কৰে আম আদমি পাৰ্টিয়ে। ৰাজপথলৈ আজি ওলাই আহিছে হাজাৰ হাজাৰ জনতা। আম আদমি পাৰ্টিৰ ফালৰ পৰা কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। আম আদমি পাৰ্টিৰ ফালৰ পৰা কোৱা হৈছে কেৱল মাত্ৰ राजनैतिक अंक करी एनेधरणे दिल्लीर मुख्यमंत्री अरविंद केजरीवालक ग्रेप्तार करिसे ईडीर हतुआई मोदी सरकारे। बृहस्पतिबारे निशा 9 बजात ईडीए ग्रेप्तार करिছিল दिल्लीर मुख्यमंत्री अरविंद केजरीवालक। दिल्लीर हुरानीति केलेंकारीৰে জড়িত থকাৰ অভিযোগত अरविंद केजरीवालक ग्रेप्तार करिছিল ईडीए। यार पूर्वे दिल्लीर हुरानीति केलेंकारी सन्दर्भत ईडीए ग्रेप्तार करिছিল दिल्लीर उपमुख्यमंत्री मनीष सिसोदियाक। केवल इमानेই নহয়, গ্রেপ্তার করা হয়েছিল আপর প্রবক্তা বিজয় নায়ার, সুরা ব্যবসায়ী সমীর মহেন্দ্র, অমিত আরোরা, বিআরএসর নেত্রী কে কবিতা, তদুপরি আম আদমি পার্টির নেতা সঞ্জয় সিং এওঁলোকক গ্রেপ্তার করেছিল ইডিয়ে। আর এবার দিল্লীর মুখ্যমন্ত্রী অরবিন্দ কেজরিৱালক গ্রেপ্তার করেছে ইডিয়ে। প্রায় 9 বাৰকৈ সমন জারি করা হয়েছিল ইডির কার্যালয়ত উপস্থিত হবার বাবে দিল্লীর মুখ্যমন্ত্রী অরবিন্দ কেজরিৱালক। কিন্তু কেজরিৱাল হাজির হওয়া নাছিল সমন পাওয়ার পিছতো ইডিৰ কাৰ্যালয়ত। আৰু কালি দেখা পোৱা গ'ল সন্ধিয়াৰ ভাগত ইডিৰ এটা দল উপস্থিত হৈছিল মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাসগৃহত। আৰু চৰকাৰী বাসগৃহত 2 ঘণ্টা জেৰা চলোৱা হৈছিল অৰবিন্দ কেজৰিৱালক। আৰু 2 ঘণ্টা জেৰা চলোৱাৰ অন্তত নিশা 9:13 গ্ৰেপ্তাৰ কৰা হৈছিল অৰবিন্দ কেজৰিৱালক। আৰু অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিছতে অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে সমগ্ৰ দেশত आम आदमी पार्टी प्रतिबाद साब्यस्त करिছে। दृश्यांशসমূह এই মুহূৰ্তত আমি দেখুৱাইছো। পুৱাৰে পৰা আমি দেখুৱাইছো যে কি ধৰণে আসলে প্ৰতিবাদত নামি পৰিছে আম আদমি পাৰ্টি। এই মুহূৰ্তত দৃশ্যাংশ